wait guys, মানে ভাবিছে চাগে লাডাখৰ ভিডিঅ' ক'ত গ'ল। চ' লাডাখৰ ভিডিঅ' আহিব, আপকামিং ভিডিঅ'বোৰ পৰা ধামাকা হ'ব। এডি ভিডিঅ' এতিয়াতে দি দিছোঁ। চ' এডি ভিডিঅ' চাই লওক, এইটো কোনো লাডাখৰ ভিডিঅ' নহয়। চ' নেক্সট যোনবিলাক আহিবলগীয়া ভিডিঅ' সেইবোৰৰ পৰা লাডাখৰ ভিডিঅ'। চ' ভিডিঅ'টো চাওক। চ' ইউ গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল ধুপদীপ ব্লগ। চ' আজি হৈছে 7 তাৰিখ আৰু টাইম হ'ল 4:30 আৰু তাইনে ফোন আহিছে টেষ্ট মই তামিলৰ টাইটেল গম দেখি গম পাই গ'ল যে আজি হৈছে নয়ন নীলিম দা আৰু বিকাশ দা। আৰু বিকাশ দাটো 1 মিলিয়ন হৈ গ'ল। আৰু আমি মনত আছেনে 1 মিলিয়নৰ ফাৰ্ষ্ট কেক কাটিছিলোঁ কাজিৰঙাত। ত' যোনে ভিডিঅ' চাইছে সেনেদৰে গম পায়। আৰু এতিয়া যাওঁ টুৱাৰ্ডছ আনোৱা। এইফালে আনোৱা হ'ল, নীলিম দা গ'ল ভিতৰত, কিন্তু ইয়াতে আছে বিকাশ দাৰ ক্ৰাউড চাব পাৰে। ৰাস্তা পুৰা ব্লক কৰি নিচিনা হৈ গৈছে অলমষ্ট, চাব পৰা নাই কিমান মানুহ বাপৰে। তো ইয়াৰ মানে বিকাশ দা মানে ৰাউণ্ডকে ঘূৰি আছে, বিকজ মানে বহুতেই মানুহ মানে গাড়ীখন পাৰ্ক কৰিব কাৰণে পৰা নাই। চ' সেইকাৰণে এতিয়া আকৌ ফাইনেলি গাড়ীখন পাৰ্ক কৰিলে। চ' এতিয়া পাৰ্কিঙত মানে পূৰা ফুল হৈ গৈছে। চ' এবাৰ পাৰ্কিঙত যাই কিনে দেখাই আছোঁ। সেইফালে বহুতজনৰ মই লগ পাই গ'লোঁ, সেই প্ৰণয় দা চবেই চিনি পায়, আমাৰ তেজপুৰৰ ফুডি চেনেল যোনে চলাই আছে। চ' কি ক'ব? একদম বঢ়িয়া, বিৰাট ভাল লাগিছে। ধুপদীপক যিখিনি সি এচিভমেণ্ট কৰি আহিছে, অতি সোনকালে আপোনালোকে মোৰ চেনেলটো দেখিব। গতিকে বহুতেই সাহস লাগে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিবলৈ। ইমান সৰু ল'ৰা কিন্তু ইমান ইনস্পায়াৰ কৰিছে, মোৰ নিচিনা এজন ব্যক্তিকো ইনস্পায়াৰ কৰিছে। আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব, মৰমৰ ভাইটি আমাৰ তেজপুৰৰে ন। থেংক ইউ। বঢ়িয়া। চ' এতিয়া মানে তলৰ এইফালে পাৰ্কিংটো আছে, তাত পূৰা মানুহ ফুল হৈ গৈছে মানে। চ' দেখতে লগ পোৱা নাই মানে। এতিয়া আহি পাই গ'লে ডাইৰেক্ট ঘৰ, বিকজ তাতে মানে বহুত বেছিয়ে ক্ৰাউড হৈ গৈছিলে। আৰু ইমান ক্ৰাউডত বিকাশ দাক আৰু নয়ন নীলিম দাক মানে লগ ধৰাটো বহুতেই ইম্পচিবল। চ' সেইকাৰণে ঘৰ আহিয়ে গ'লোঁ। এতিয়া কৈ দিওঁ যে মেইন কেছ মানে যোনটো মানে থামিলটো দেখা পাইছে টাইটেলত যে চাইকেল চোৰ। য়েছ, ইয়াৰ আমি মোৰ লগৰ সৌৰভ শৰ্মা আমি 4টা গৈছিলোঁ লাডাখ। চ' আমি ধৰা চাইকেলখন চুৰ হৈছে যোৱাকালি, মানে আমি যোৱা পৰহি আহি পাইছোঁ। যোৱাকালি চাইকেলখন চুৰ হৈছে আৰু আজি আমি পাই গ'লোঁ। মানে আজি লাডাখৰ পৰা আহি পাইছে আৰু নেক্সট ডেখন চাইকেল চুৰ। মানে ইয়াৰ কি ক'ম আৰু ঘৰৰ ভিতৰৰ পৰা গিলৰ পৰা চুৰ কৰি নিছে। আৰু সেইটো চুৰ কেনেকৈ কিমান কনফিডেঞ্চ হ'ব পাৰে সেইটো আপোনাৰ ভাবি চাওক। মানে গ্ৰিল থকাত আৰু সেইটো 10টাৰ পৰা 12টাৰ ভিতৰত আছে সেইটো চুৰটো। কাৰণ মই ফটো চব দি দিম, বিকজ আৰু সি মানে আজিয়ে বুলি নহয়, সি বোলে বহুতো চুৰ কৰি থৈও দিছে মানে আগতে। আৰু সি চাইকেলবিলাক চুৰ কৰি কিনে সি মানে বেচে, আৰু বেছি কিনে যিখিনি পইচা পায় সি সেয়া দি ড্ৰাগছ কিনে। চ' ইয়াত তাৰ ফটো হৈছে সেইখন। আৰু তাৰ ঘৰ আছে কলেজিয়েট, যোনটো কলেজিয়েট ফিল্ড তাৰে ফ্ৰণ্টত এখন ঘৰ আছে। চ' সেইখনে তাৰ ঘৰ হয়। আৰু মানে ঘৰত কোনোৱে গম নাপায়। আৰু সি মানে বহুত এটা বেলেগ এটা মানুহ, মানে কি মানে 10টা বা 12টাৰ ভিতৰত সি মানে ঘৰৰ গ্ৰিল খুলি কিনে, গ্ৰিলৰ ভিতৰত আছিলে চাইকেলখন, তাৰ পৰা লৈ আহি কিনে চাইকেলখন বেচি দিছে মাত্ৰ 500 টকাত। সেই 40,000 টকীয়া চাইকেলখন 500 টকাত বেছি। আমি নেক্সট দিনে মানে
পিঠা খোৱা গ'লোঁ মানে পিঠা খোৱা কিয় গ'লোঁ বিকজ তাৰে মানুহখিনিয়ে দেখিছে বোলে চ' আমাক কল কৰিছিলে যে সেইখন চাইকেল বোলে তাত চলাই থকা দেখিছিলে অ'কে চুৰতে মানে পিঠা খোৱা যাই কিনে বেচিছেগৈ আমাৰ চাইকেলখন ত' চাইকেলখন আমি ল'ব গ'লোঁ আৰু প্লাছ তাতে দুজন গৈছিলে চাইকেল কিনিবলৈ আমি তাহাঁতক আমি উঠাই কিনে মানে পুলিচে উঠাই লৈ আনিছে তেজপুৰ থানাত সিহঁতক আমি সোধ-পোছ কৰিলোঁ সিহঁতকো লকাপত ভৰাই থৈছিল বাৰু সিহঁতক সোধ-পোছ কৰোঁতে তাৰ ফটো ওলাল মানে বিচাৰি কিনে কণ্টেক্ট কৰি কিনে তাৰ ওলাল ফটো যোনে মেইন চুৰ কৰিছিলে চ' তাৰ ফটো ওলোৱাৰ পাছত সেইখন ফটোৰ পৰা শ্বেয়াৰ কৰিলোঁ চবেই শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰাৰ পিছত যে তাক এটা চিনি পালে চ' সি মানে তাৰ যোনজন ফ্ৰেণ্ড আছিলে সিয়ে আমাক ক'লে যে বোলে তাৰ ঘৰ তাত আছে এনেকুৱা কথা চ' আমি তাৰ ঘৰলৈ গ'লোঁ আমি ডাইৰেক্ট সোমাই যোৱা নাই বিকজ আমি ফিক্স নহয় যে সেইটো কৰে হয় নে নহয় চ' আমি কি কৰিলোঁ এটা আমি বুদ্ধি লগালোঁ ধৰক আমি দুজন ল'ৰা গৈছিলোঁ ভিতৰত সোমাই কিনে আমি চব বাহিৰত আছিলোঁ পূৰা দূৰত আছিলোঁ চ' এজন গ'লে মানে তাতে ভাড়াঘৰ বহিছিলে চ' এজন গ'ল ভাড়াঘৰ কথা সুধিবলৈ আৰু এজন বেক চাইডে এটা ভিডিঅ' কৰিছিলে যে সি যদি ওলাই আহে দেন তাৰ মুখখন ভিডিঅ' কৰিম আৰু পূৰা ফটোৰ লগত চাম মিলাই যে সি হয় নহয় চ' ইয়াৰ ভাড়াঘৰৰ কথা সুধিবলৈ গৈছিল আৰু ভাড়াঘৰৰ কথা সুধিব যাওঁতে সিয়ে আহিছে মানে যোনটো চুৰ গৌৰৱ বৰা বুলি সিয়ে আহিছে ওলাই কিনে সি আহি কিনে কৈছে যে বোলে ভাড়াঘৰ নাই চ' আমি ক'লোঁ যে অ'কে ভাড়াঘৰ নাই চ' আমি কিনে ভিডিঅ'টো যোনটো আৰু এটা ল'ৰা সি কৰিছিলে পূৰা ভিডিঅ' চ' ভিডিঅ' আমি ক্লিপ চালোঁ যে হয় সিয়ে হয় চ' ডাইৰেক্ট আমি তেজপুৰৰ অচি ছাৰক কল কৰিছিলোঁ ডাইৰেক্ট অচি ছাৰে কিনে ঘৰৰ পৰা উঠাই লৈ গৈ কিনে তাক লৈ গ'ল তাক মাৰিছে মানে কি ক'ম আৰু সেয়াই আৰু তাৰ যিখিনি পানিছমেণ্ট পাবলগীয়া আছিলে চব পাইছে সি মানে আজি বুলিয়ে নহয় মানে সি বোলে এইবিলাক কৰি আহি আছিলে চ' তাক ফাইনেলি আজি আমি ধৰিলোঁ তাক আমি পুলিচৰ ওচৰত চম্ভাই দিলোঁ এতিয়া পুলিচে যি কৰে কৰিব চ' এতিয়া কি ক'ম আৰু সেইটো কেছ আছিলে মানে কি ক'ম আৰু ইয়াৰ লাডাখৰ পৰা আহি কিনে ডাইৰেক্ট চাইকেল চুৰ চ' এতিয়া টাইম হৈ গ'ল 6:30 চাওঁ এতিয়া চাইকেল যাওঁ কেতিয়া কল কৰোঁ যদি বিকাশ দাই কালি পুৱা যদি বিকাশ দাই কালি ৰাতিপুৱা মাতে দেন ৰাতিপুৱা যাম আৰু যদি এতিয়াই মাতে দেন এতিয়া যাম চ' দেখতে এতিয়া গৈছোঁ আকৌ চাৰ্কিট হাউচ মানে তেজপুৰৰ চাৰ্কিট হাউচ নয়ন নিলিম দাই বিকাশ দা বোলে তাতে আছে এই জাষ্ট গ'ল ওলাই ময়ো গৈ পাইছোঁ আৰু বিকাশ দাহঁতে গ'ল ওলাই কিনে টুৱাৰ্ডছ চাৰ্কিট হাউচ চ' ময়ো গৈছোঁ এতিয়া টুৱাৰ্ডছ চাৰ্কিট হাউচ লেটছ গ' লাডাখলৈকে চাইকেল চলাই গৈছে বহুত ডাঙৰ কথা আল্টিমেটলি আমি যদি ইয়াৰ পৰা আধা কিলোমিটাৰ মানুহ আজিকালি চাইকেল চলাব নোৱাৰে বাইকখন লাগে বা গাড়ী লাগে গতিকে ই যে ক্লাছ 9 কৰিছে তাৰ ক্লাছ 9 গতিকে ইয়াক আটাই যাতে ইয়াক মৰম আৰু তাক শুভেচ্ছা দিব আৰু সি যাতে আগবাঢ়ি যাব পাৰে আৰু আউটে ফ্লাইটত আহিলে ন হয় কাৰণ বন্ধু চাব লাগে চাইকেলটো পালা নাই পালো চাইকেল পালা চাইকেল চুৰি গৈছিল তো চাইকেলখন চুৰি গৈছিল মানে চুৰি গৈছিলে হয় যোৱাকালি ঘৰৰ পৰা এখন কেতিয়া হেৰি নকৰিবা এখন ভালকে থৈ দিব বঢ়িয়াকে দেই থেংক ইউ এখন মানে যিহেতু তুমি বহুত ডাঙৰ কাম এটা কৰিছা য'ত নেকি আজিকালি মানুহে সেইটো দেখাব লাগিব ন পেডেল মাৰি গৈছে আজিকালি কি হয় আজিকালি মানুহবিলাকে চাইকেলটো নচলায় অকণমান এইডোখৰ পৰা এইডোখৰলৈ যাবলৈ মানুহক বাইক লাগে বা গাড়ী লাগে গতিকে খোজ কাঢ়িব লাগে চাইকেল একচুৱেলি চাইকেলিংটো খুব ভাল এক্সাৰচাইজ হয় খুব ভাল এক্সাৰচাইজ হয় সেই গতিকে ভাল লাগিছে আই প্ৰাউড থেংক ইউ এতিয়া চব গৈ আছে পূৰা লাইন পাতি কিনে টুৱাৰ্ডছ দা ফ'ৰ মামা এইখন আছে দৰং কলেজৰ ওচৰত মানে ইয়াৰ নয়ন নিলিম দাই ইমান ভালকৈ কথা কৈছে ইয়াৰ এক্সপেক্ট কৰা নাছিলোঁ ইয়াৰ কি ক'ম বহুতে মানে ভাল লাগি গ'ল মনটো চ' এতিয়া গৈছে দা ফ'ৰ মামা তাত যাই কিনে ভালকৈ কথা পাতিম আৰু আগফালে চবৰ গাড়ী আৰু পেণ্টাৰখন আছে আগফালে অ'কে পেণ্টাৰখন দেখাম বাৰু চ' ইয়াৰ কি ক'ম মানে বহুত এক্সাইটেড বহুত এক্সাইটেড তো এইফালে আছে দা ফ'ৰ মামা আৰু এইফালে আছে বিকাশদাৰ গাড়ী ইয়াত মানে খাবতো আহিছে কিন্তু চাব পাৰি এতিয়া মানুহ কিমান ভিৰ হ'ব চাই থাকক আৰু আগফালে আছে নয়ন নিলিম দা এইফালে আছে পেন্থাৰ মানে বিকাশ দা এইফালে আছে আয়ুব দা চ' এইফালে বিৰিয়ানী খাই ল'লোঁ মানে বেছি মই খোৱা নাই এইটো চাব পাৰে চবে পূৰা খাই আছে আৰু এইফালে নয়ন নিলিম দা বিকাশ দাহঁতো খাই আছে চ' খাই কিনে যাওঁ এতিয়া তলত
আৰু এইফালে আমি পাই গ'লোঁ নেক্সট এবাৰ ষ্টিকাৰ চাবলৈ মই লৈছোঁ এখন লগাম স্কুটি আৰু এখন লগাম চাইকেল আৰু এইফালে লাইট চাওক ভাই কি লাইট এইখন চাওক পেণ্টৰ চাওক অলপ টাইম গ'ল ৰখি চাওক আৰু মানুহ ভিৰ হৈ গ'ল এতিয়া আৰু লাহে লাহে এবাৰ আমাৰ মানুহ ভিৰ হৈ যাব আৰু আমি খাইছিলোঁ ইয়াতে দা 4 মামা টাইম হৈ গ'ল এতিয়া 9টা বহুতে ভাল লাগিল মানে খাই কিনে Okay, sure. Bye. যাওঁ দেখো বাই বাই চ' আমি এতিয়া যাওঁ ঘৰলৈ বিকজ টাইম গ'ল দিয়া 9:30 চ' যাতে ঘৰ আমি যা বাই চ' এতিয়া যাওঁ ঘৰলৈ লেটছ গ' বিজয় দা বাই ফ্ৰেণ্ড দা Ayuda. Bye. Next month Kedarnath. Yes. Okay. Chalo. Edu training hoy ase. Okay. Chalo. Bye. Ai file next gari gol. Te jabo biji ke takot. Sorry, moi jao ghorle. Let's go. So first sticker এইফালে দিল লগাই মামাৰ স্কুটি চাব পাৰে এইফালে নেক্সট লেভেল মামাৰ স্কুটি আৰু এটা ষ্টিকাৰ আছে সেইটো লগাম মোৰ চাইকেলত কি হৈছে নেক্সট আৰু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ তেনে পালে এবাৰ কমেণ্টত জনাওক আৰু এটা কথা কৈ দিওঁ নয়ন নিলিম বহুতে ফ্ৰী মানুহ মানুহজন মানে এটা আহে ন ফাৰ্ষ্ট লগ পালে যে মানুহজন কেনেকুৱা হ'ব কি হ'ব মানে কথা বতৰা অকণ ভয় লাগে কিন্তু এনেকুৱা একো নাই মানে বহুতে ফ্ৰী মানুহ লাইকে মানে একেলগে বহি কিনে আমি ডিনাৰ কৰিছোঁ নয়ন নিলিম দাৰ লগত বিকাশ দাৰ লগত ইয়াৰ কি ক'ম মানে এটা সপোনৰ নিচিনা মানে আৰু মইতো বন্ধু ফিল্মখন চালোঁ আৰু আপোনালোকে চাব নিশ্চয় বিকজ এখন আছামিজ মষ্ট হিট ফিল্ম হয় বন্ধু চ' আপোনালোকে চাব আৰু এইটো ভিডিঅ' কেনে পালে এটা কমেণ্ট কৰি জনাওক আৰু যদি নিউ দেন ছাবস্ক্ৰাইব কৰি দিয়ক বিকজ আপকামিং মানে লেৰ ভিডিঅ'বোৰ দিয়াই নাই সেইবোৰ দিমেই এতিয়া নেক্সট কৰি আহি থাকিব চ' আজিলৈ আহিলোঁ টেক কেয়াৰ Bye. Okay, sometimes I think about you. Late nights in your room, even if you can be out, can't make you happy, don't lie.